নমস্কাৰ, মই পাৰ্থ। আপোনালোকক যদি ঘৰুৱা নিজে হাতেৰে বনোৱা থলুৱা সামগ্ৰী প্ৰয়োজন হৈছে তেনেহ'লে কম মূল্যৰ ভিতৰত ক'ত পাব আৰু কি কি পায় আপোনালোকক মই সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। খলিহনা, জাকৈ, ডলা, মুহা আদি বস্তুবোৰ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰুৱা থলুৱা সামগ্ৰীসমূহ য'ত নিজৰ ঘৰতে প্ৰস্তুত কৰা হয়। আহকচোন কিমান দাম তাকে জানিবলৈ চেষ্টা কৰোঁ। আৰু যদিহে ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ। আপুনি কিমানকৈ দিয়ে মুহাবোৰ? রোদালি দুগান মরু মরু লাগে তোমারে রূপত লাহরি লাহরি এটি এটি খোঁজ উঠিছে ধুমুর মনরে বনত পানী অনা ঘাটলে না যাবা দে অকলে চন পালে কোনোবাই লৈ যাব ধৰি লৈ যাব ধৰি লৈ যাব। টকীয়া আৰু 100 টকীয়া আছে। অঁ, এইবোৰ কিমান? এইবিলাক 50 টকা। 50 টকা ন? এনেই মানে আপোনাৰ এইবোৰ শ্ব'পিছৰ কাৰণে? অঁ, ধুনীয়া লাগিছে। এইবিলাক সজাবৰ কাৰণে লৈ যায় ঘৰত। অঁ, ডলা তোমাৰ এইবিলাক 220 টকা। 220 টকা। আপোনাৰ চিনেমেটিক আৰু সজাবলৈ যদি নিব বিচাৰে কিছুমানে নিব পাৰে। নামটো কি? মোৰ নাম হ'ল জীৱন মোদী। জীৱন মোদী। মোদী। ভিডিঅ' চাই কিনে আহে খুৰাজনে অলপ কম কৰি দিব। হ'ব, এতিয়া মই ৰেটটোহে ক'লোঁ। অঁ, যদি কাষ্টমাৰ আহে এইটোতো কম বেছ হ'বই। যদি মোৰ ভিডিঅ' চাই কাষ্টমাৰ আহে তেনেহ'লে খুৰাজনে ৰেটটো অলপমান কম কৰি দিব। সেইটো হ'ব, হৈ যাব ন খুৰা? সেইটো হ'ব। আপোনালোকে চাব, ভিজিট কৰি চাব, কাৰণ বহুত ধুনীয়া ধুনীয়া বস্তু আছে য'ত আপোনালোকে ডেক'ৰেশ্যনৰ কাৰণে সজাবও পাৰিব। আপোনালোকক মই ভিডিঅ'টো দেখাই দিম বাৰু। বাকী আজি আহিছোঁ অন্য এটা ভিডিঅ'। যদি আপোনালোকে আহিব বিচাৰিছে তেনেহ'লে দুলীয়াজান আৰু নাহৰকটীয়া যোনটো ৰাস্তা আছে এইফালৰ পৰা আহিলে আপোনাৰ দুলীয়াজান আৰু এইফালৰ পৰা আহিলে আপোনাৰ নাহৰকটীয়া। একেবাৰে মানে নদী কাষৰ অঞ্চলৰ মাজতে আপোনালোকে পাব এই জেগাটো। বহুত ধুনীয়া ধুনীয়া বস্তু ইয়াত পায়। পাতিবোৰ কিমানত দিব? মানে আপোনাৰ পাতিবোৰ আপোনালোকে কিমানত দিয়ে? একদম 600ৰ পৰা অঁ, একদম তোমাৰ 2500লৈকে আছে। 600 পৰা 2500লৈকে আছে। এইটো অঁ, তিন চাইজ এইবিলাক 2500 টকা। এইবোৰ 2500 টকা ন? কিমান বছৰ চলিব এইবোৰ? এইটোতো চলি আছে আগৰ পৰা। চলি আছে ন? অঁ, 350 টকীয়া। অঁ, সৰু সেই খালৈটো কিমান এইবোৰ? খালৈ, এইটো খালৈ নে কি কৈছে? এইটো আপোনাৰ মিডিলত থকাটো? এইটো অঁ অঁ, এইটো তোমাৰ 200 টকা। 200 টকা ন? কোনটো কিমানকৈ দিয়ে? অঁ, এইটো 700।